আছে a of 4 comma minus 3 আৰু কি আছে a of this আৰু b of কি আছে 8,5 this আৰু this বিন্দু দুটাক কি অনুপাতত 3:1 অনুপাতত সেট কৰা বিন্দু তোৰ স্থানাঙ্ক equal to সূত্র কি আছিল m1 x2 plus m2 x1 by m1 plus m2 comma কি আছিল m1 y2 plus কি আছিল m2 y1 by m2 এটা মান ভৰাই দিম m1 এই তোমাৰ যেটো অনুপাত দিয়া আছে তাৰ প্ৰথমটো m1 দ্বিতীয়টো হল m2 m1 ঠাইত কি আছে 3 into x2 ঠাইত কি আছে 5 plus m2 1 into x1 ঠাইত কি আছে 4 ডিভাইড তোমাৰ কি আছে m1 plus m2 3 plus 1 বুঝা নাই এই m1 m2 না m1 m2 x2 8 3 into 8 plus 1 into 4 মানে x1 comma m1 কিমান 3 into y2 কি আছে 5 plus কি আছে m2 কিমান 1 into y1 কি আছে -3 by m1 plus m2 3/24 যোগ 4 গুণ 4 3 যোগ 1 4 না 5 3 গুণ 15 মাইনাস প্লাসে -3 গুণ 3 বাই 3 যোগ 1 কত হবে 4 24 plus 4 28 by 4 comma 15 minus 3 12 by 4 28 7 times 4 12 3 times হয় নাই মানে হল 7, 3 এ হল তোমার কি স্থানাঙ্ক